লোকসভা নিৰ্বাচনত ফল ভুগিব বিজেপিয়ে প্ৰতিশ্ৰুতি ভংগকাৰী বিজেপিক হকিয়নি এপছুৰ কাজলগাঁৱত বিজেপি বিৰোধী ৰণদংকা বড়ো নেতৃত্বৰ পৃথক বড়োলেণ্ড ৰাজ্য ঘোষণাৰ দাবীত নিখিল বড়ো ছাত্ৰ সন্থাই পুনৰ সাব্যস্ত কৰিলে প্ৰতিবাদ দেওবাৰে চিৰাঙৰ কাজলগাঁৱত এনডিএফবি প্ৰগতিশীল পিপলছ জইণ্ট একশ্যন কমিটি ফৰ বড়োলেণ্ড মুভমেণ্টৰ সহযোগত এপছুৱে আয়োজন কৰা গণসমাৱেশত এইদৰে হাজাৰ হাজাৰ লোকে অংশগ্ৰহণ কৰি জনালে পৃথক বড়োলেণ্ড ৰাজ্য ঘোষণাৰ দাবী এইদৰে প্ৰতিবাদী শ্লোগানত কঁপি উঠিল কাজলগাঁৱৰ প্ৰেম সিং ব্ৰহ্ম মেমৰিয়েল ষ্টেডিয়াম গণসমাৱেশত পৃথক বড়োলেণ্ড ৰাজ্য গঠনৰ বাবে কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ আৰু বড়ো জাতীয় সংগঠনৰে ত্ৰিপাক্ষিক আলোচনাৰ বাবে দাবী জনায় বড়ো নেতৃত্বই ভাৰত চৰকাৰে যদি আলোচনা যদি সোনকালে নকৰে তেতিয়াহ'লে আমাৰ যিটো নেকি আন্দোলন এইটো তীব্ৰতৰ কৰি যাম এইটো অন্য ধৰণৰ সুকীয়া ধৰণৰ আন্দোলন হয়তো হ'ব পাৰে আমি সেইটো সিদ্ধান্ত লৈ আছো বড়ো সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি দিয়াৰ বাবেই বড়ো দল সংগঠনে বিজেপিক ৰাজ্যত চৰকাৰ গঠনৰ ক্ষেত্ৰত সহায় কৰিছিল বুলি প্ৰকাশ কৰি বিজেপিৰ বিৰুদ্ধে তীব্ৰ ক্ষোভোজাৰে এপছুকে ধৰি বড়ো দল সংগঠনৰ নেতৃত্বই নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি ৰক্ষা নকৰাৰ পৰিণতি লোকসভা নিৰ্বাচনত ভুগিব লাগিব বুলি কাজলগাঁৱৰ পৰাই বিজেপিক সকীয়াই দিয়ে এপছুৱে নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী কেণ্ডিডেট হিচাপে বঙাইগাঁৱত আহি মংগলদৈত আহি কৈছিলে যে আমি যদি ক্ষমতালৈ আহোঁ আমি বড়োলেণ্ড সমস্যা সমাধান কৰিম কিন্তু আজিলৈকে কোনো পদক্ষেপ তেখেতসকলে লোৱা নাই অনলি আলোচনাৰ নামত আলোচনা হৈ আছে সেইকাৰণে আমি দাবী কৰিছোঁ যে অতি শীঘ্ৰে ভাৰত চৰকাৰ আৰু অসম চৰকাৰ বিজেপি যিটো চৰকাৰ চলি আছে এই বিজেপি চৰকাৰে বড়োলেণ্ড সমস্যাৰ স্থায়ী সমাধানৰ কাৰণে তেখেতসকলে ডিচিশ্যন ল'ব লাগে দীৰ্ঘদিনীয়া বড়ো সমস্যা সমাধানৰ দাবীত দেওবাৰৰ গণসমাৱেশত অধিক কঠোৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ ঘোষণা কৰে বড়ো জাতীয় দল সংগঠনৰ নেতৃবৰ্গই বাসুগাঁৱৰ পৰা প্ৰসেনজিৎ কুমাৰ ৰয় DY 365